ভালে আছেনে সকলো? বহুত দিনৰ মূৰত ব্লগ ভিডিঅ' এটা আপলোড কৰিলোঁ। ব্লগটো আমি ফেব্ৰুৱাৰী মাহতে কৰিছিলোঁ। শ্বহীদ স্মাৰক ক্ষেত্ৰত আমি গৈছিলোঁ আৰু ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, ইমান ধুনীয়া লাগে তাতে গৈ। আহক আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। টিকেট নালাগে চাগে। बोला हाँ क्या वीडियो है जा वाव धुनिया লাগিছে এটা না দিয়া মই দুখনমান ফটো উঠিলে ডাঙৰীয়া ডাইৰেক্ট মেডিকেলৰ পৰা আহিছে এইজনে সেইজন প্ৰথমজন সেলফি মেন এইটো ধুনীয়া কলাইছে এইটো ফটো মাৰ এইটো ধুনীয়া কলাইছে এইটো ধুনীয়া হৈছে চোৱা কালাৰটো ভাল আহিছিলে গ'ল শ্বহীদ প্ৰণাম তোমাৰ হা সেলফি মেন দুফালে দুখন সাগৰ সদৃশ পুখুৰী লেক বনাইছে বঢ়িয়া সুন্দৰ পানী আছে যেনেকৈ পানী নাই এতিয়া বনাহে আছে পানী হোৱা নাই চোৱাচোন চোৱা নাহে দিনত আহিব লাগিব জোতা খুলিব লাগিব এতিয়া চবতকৈ ডাঙৰ জেং জোতা খুলিব লাগিব এইটো আমি জোতা খুলি আহিছোঁ জয় অসম
এবাৰ ৰ'বা voy a volar, ¿no? महल महल এইফালে একো নাই ভাল নাহিব তাই এটা স্ল্যাব আছে তো এটা মেডিটেশন সেন্টার হয় আমি যোনটো গৈছিলো চলো 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 এইটো সব ভিউটো কি ধুনীয়া ভিউ সেলফি ভাল লাগিব না ভাল লাগিছে বলা ফটো ভাল লাগিব নাকি যাচোন চাওঁ মোবাইল
কি তোমাৰ জেগাই নাই কাৰ এনেকুৱাত মাৰা কি ধুনীয়া সুন্দৰ ভিউ এনেকুৱাত মাৰা কি সুন্দৰ দৈ যাওঁ বোলা সেইটো কি ধুনীয়া সুন্দৰ ইয়াত বহিবও পাৰি চাবও পাৰি ক'বও পাৰি কথা সেয়া নিৰিবিলি পৰিৱেশ একদম ধুনীয়া সুন্দৰ আমি এটা চক্কৰ মাৰি আছোঁ আহা উঠিলোঁ কিন্তু আন্ধাৰ আহিলে উপায় নাই আন্ধাৰ আহিলেতো কৰিব লগা নাই দিনত আহিব লাগিব গম পাইছা না টিংকু দিনত ভাল আহিব চিন্টু যাবি বহুত ডাঙৰ এৰিয়া পাইছোঁ আৰু অকণমান এইখিনি জেগাতে থকা যেন লাগে কিন্তু হা ৰাস্তা খালোঁ অঁ মানে এণ্টি খালোঁ অঁ গেটখনেই পালোঁ তলতো বনাইছে কিবা সেই দিছে তলতো যাব পাৰে সেই গৈছা টিংকু তলেদিও যায় কাম চলি আছে আৰু কাম আছে পানী আছে কিন্তু কাম আছে আমার দূরে তো ভিডিও শুট করে দেন না 5টা আর 5 ফুট না এখন পৰমাণু ফটো তুলিছে দেখালো পৰমাণু উঠাব তোলে সেইটো মোকা বেলেগ বস্তু এইকেইটা তলৰ ৰাস্তাকেইটা ভালে লাগিলে সেই প্ৰমাণো লৈছে দিনত আহিলে বেছি ভাল লাগিব ৰাতি খালি লাইটিঙৰ কাৰণে ভাল লাগে দিনত সেইটো বস্তু নাপায় ৰাতি আকৌ লাইটিঙৰ কাৰণে বাকী বস্তুৰ ফটো উঠি বৰ দিগদাৰ হয় বাই বাই আজিলে বাই বাই সিদিনাখন আহোঁতে একদম দৰ্জা বন্ধ আছিলে
আজি সময়ত আহিছোঁ, সময়তে শেষ কৰি 7টা বজাত বন্ধ হ'ব, ৰাতিপুৱা 10টা বজাত খুলিব। আহা।